নমস্কাৰ সকলোকে মোৰ অন্য এটা ৰেচিপিৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা টিফিন ৰেচিপি। এইটো টিফিন ৰেচিপি বুলিয়েই নহয়, ঘৰতো বনাই খাব পাৰি। মই যিহেতু দুটা সন্তানৰ মাতৃ, গতিকে আমাৰ মাতৃসকলৰ স্কুল যাবৰ সময়ত বা ল'ৰা ছোৱালীক স্কুল পঠাবৰ সময়ত খুবেই চিন্তা হয়, নহয়নে? কি দিম আজি, কি বনালে ল'ৰা ছোৱালীয়ে খাব, টিফিনটো উভতাই নানে নোখোৱাকৈ। গতিকে ময়ো এইদৰে বনাই দিওঁ, আপোনালোকেও ট্ৰাই কৰিব পাৰে। আহকচোন ভিডিঅ'টোলৈ আগবাঢ়োঁ। প্ৰথমতে মই ডাঙৰ চামুচেৰে 2 চামুচ বেচন ল'লোঁ। এয়া পৰিমাণ অনুযায়ী নিমখ ল'লোঁ আৰু অকণমান ছ'ডা ল'লোঁ। এতিয়া গোটেইখিনি ভালদৰে মিক্স কৰি ল'লোঁ আৰু ইয়াতে মই পানী দি এই পেষ্টটো বনাই ল'লোঁ বেচনৰ। আৰু ইয়াতে বেলেগ একো দিব নালাগে, এই তিনিটা বস্তুৰে ধুনীয়াকৈ পেষ্টটো বনাই ল'ব। আৰু এতিয়া মই পিঁয়াজ এটা মিহি মিহিকৈ কাটি ল'লোঁ। পিঁয়াজটো আপোনালোকে নিজৰ চাইজ মতেও কাটি ল'ব পাৰে। এতিয়া মই এয়া আলু কেইপিচ বইল কৰি লৈছোঁ আৰু বইল কৰি লোৱা আলু কেইপিচ মই ৰুকনিত ৰুকি লৈছোঁ। এয়া গোটেই কেইপিচ লোৱা নাই, মই 3 পিচমান ৰুকি ল'লোঁ। আৰু গাজৰ আছিলে, গাজৰ এটাও এনেকৈ ৰুকি ল'লোঁ। আপোনালোকে গাজৰটো নিদিবও পাৰে বা দিলে ভাল লাগিব। এতিয়া মেৰিগ'ল্ড বিস্কুট মই এইদৰে মিক্সিত অলপ গুড়ি কৰি ল'ম, বেছি গুড়ি কৰিব নালাগে। আৰু ব্ৰেড ল'লোঁ, ব্ৰেডখিনি মই ছাইডৰ ৰঙা অংশখিনি মই এইদৰে কাটি ল'লোঁ, মাজৰ বগা অংশখিনিহে ল'ম। এইদৰে মই এটা শ্বেপ দি ল'লোঁ, দেখিবলৈ যাতে ভাল হয়। যিহেতু ল'ৰা ছোৱালীয়ে খাব, সিহঁতে দেখাটোও চাই, নহয়নে? দেখিবলৈ ভাল হ'লেহে খাবলৈ মন কৰে। গতিকে মই এইদৰে ধুনীয়াকৈ শ্বেপ দি কাটি ল'লোঁ। আপোনালোকে ডাইৰেক্ট শ্বেপ নিদিয়াকৈও কাটিব পাৰে। এতিয়া মই এয়া অকণমান চচ লগাই ল'লোঁ, চামুচেৰে ভালকৈ গোটেইখিনিত লগাই লৈ এয়া ৰুকি লোৱা আলুখিনি দিলোঁ, তাৰ ওপৰত অকণমান গাজৰ দিলোঁ ছটিয়াই, আৰু কেইপিচমান পিঁয়াজো এনেদৰে দি ল'লোঁ আৰু এচিকুট নিমখ দিলোঁ। নিমখখিনি দিয়াৰ পিছত মই এয়া চীজ আছিলে, চীজ অলপ কাটি এইদৰে দি দিলোঁ। শ্লাইচ চীজটো এয়া এইদৰে আধা দিলোঁ, দি উঠি চীজটো মই এইদৰে ফুটা কৰি দিছোঁ আৰু তাৰ ওপৰত অকণমান আকৌ চচ দি দিলোঁ, টমেটো চচ, আৰু ব্ৰেডৰ আনটো অংশ এইদৰে দিলোঁ। এয়া মোৰ ৰেডি হৈ গ'ল বনাব পৰা। এতিয়া মই গোটেইকেইখন ব্ৰেড এইদৰে ৰেডি কৰি ল'লোঁ আৰু মই এয়া বেচনৰ পেষ্টখিনিত লেটিয়াই লৈ যিখিনি মই বিস্কুটৰ গুড়ি কৰি লৈছোঁ তাতে অকণমান এইদৰে লগাই ল'ম। লগাই লৈ মই এয়া তেল গৰম কৰি লৈছিলোঁ কেৰাহীত, তাতে মই এটা এটাকৈ ধুনীয়াকৈ এইদৰে ফ্ৰাই কৰিম। জুইটো প্ৰথমে ফুল ফ্লেমত দিছোঁ যদিও পিছত ফ্লেমটো ল' কৰি দিব লাগিব। যিহেতু বিস্কুটৰ গুড়ি দিছোঁ, গতিকে লগে লগে ৰঙা হৈ আহে, সেইকাৰণে ফ্লেমটো ল' কৰি ল'ব। আৰু এয়া মোৰ হৈ গ'ল। এইদৰে মই 1 মিনিটমান সময় ফ্ৰাই কৰিলোঁ আৰু মোৰ এয়া ৰেডি হৈ গ'ল টিফিন। একেবাৰে কম সময় লাগে আৰু খাবলৈ খুবেই টেষ্টি হয়। এইদৰে সন্তানক বনাই দিব বা চাকৰিয়ালসকলে নিজেও বনাই এইদৰে লৈ যাব পাৰে। বহুত কম সময়তে হোৱা আৰু বহুত ধুনীয়া এটা ৰেচিপি। বৰ ভাল পাব ল'ৰা ছোৱালীয়ে। টিফিন নোখোৱাকৈ আৰু ল'ৰা ছোৱালীয়ে কেতিয়াও উভতাই নানে এইদৰে বনাই দিলে। আমাৰ মাকসকলৰ খুবেই টেনশ্যন, নহয়নে? স্কুল যাবৰ সময়ত বা স্কুল পঠাবৰ সময়ত ল'ৰা ছোৱালীয়ে টিফিনটো উভতাই আনে বা সদায় একেধৰণৰ টিফিনবোৰ নাখায়। গতিকে এনেদৰে আপোনালোকে ট্ৰাই কৰিব পাৰে, সপ্তাহত এদিন দুদিন। সিহঁতে খাই খুবেই ভাল পাব। ৰেচিপিটো কেনেকুৱা পালে জনাব, আৰু যদি ভাল পালে ট্ৰাই কৰিব। আজিলৈ বাই বাই।